কৰণ কৰিব পাৰে বা অসমৰ গোটেই যিটো বিকাশৰ যাত্ৰা তাত আমি কেনেকুৱা ধৰণৰ ইনোভেশ্যন আনিব পাৰোঁ সেই বিষয়ে আমাৰ চিন্তন শিবিৰত আলোচনা হ'ব। মন্ত্ৰী আৰু অফিচাৰসকল চিফ ছেক্ৰেটাৰীৰ পৰা 24 তাৰিখে আৰম্ভ হ'ব, 25-26 ই চলিব। ইয়াতে আমি বিভিন্ন কৰ্ণাটকৰ ৰেভিনিউ কমিশ্যনাৰক মাতিব খুজিছোঁ, নীতি আয়োগৰ CEO-ক মাতিব খুজিছোঁ, কাৰণ কৰ্ণাটকৰ ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনটো খুব ভাল। GSTৰ ক্ষেত্ৰত গুজৰাটৰ টেক্স কমিশ্যনাৰক মাতিব খুজিছোঁ। অৰ্থাৎ বিভিন্ন থিমেটিক পইণ্টৰ ওপৰত ভাৰতৰ যিবিলাক ৰাজ্য সফল হৈছে তেখেতসকলক আমি মাতি তেখেতসকলৰ পৰা আমি কিছু জ্ঞান আহৰণ কৰিম আৰু তাৰ লগে লগে আমাৰ এটা ভিছন এটাও আমি প্ৰস্তুত কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই চিন্তন শিবিৰ অনুষ্ঠিত কৰিবলৈ আমাক নিৰ্দেশ দিছিলে প্ৰতিখন বিজেপি শাসিত ৰাজ্যত, আৰু আমি এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুকৰণ কৰি প্ৰথম চিন্তন শিবিৰখন আমি অনুষ্ঠিত কৰিম কাজিৰঙাত। আৰু ঠিক সেইদৰে বছৰত এবাৰ বা বছৰত দুবাৰ এই চিন্তন শিবিৰ অনুষ্ঠিত হৈ থাকিব, যাতে আমাৰ অফিচাৰ আৰু মন্ত্ৰীসকলৰ মাজত ডিষ্টেঞ্চ নাথাকে, সকলোৱে যাতে আমি বুজিব পাৰোঁ যে এটা উদ্দেশ্যত আমি কাম কৰি গৈ আছোঁ। আমাৰ BTCত থকা BTRত থকা এই 5খন জিলাৰ ৰাস্তা ঘাট উন্নয়নৰ কাৰণে আমি গুডউইল প্ৰজেক্ট যোৱাবাৰ 500 কোটি টকাৰ দিছিলোঁ। আজি আমি নতুন আৰু এটা প্ৰজেক্ট BTRত আৰম্ভ কৰিব খুজিছোঁ, মুখ্যমন্ত্ৰীৰ গুডউইল প্ৰজেক্ট। এই প্ৰজেক্টৰ অধীনত এই বছৰ ৰাস্তা ঘাট বনাবৰ কাৰণে BTRে অতিৰিক্ত 250 কোটি টকা পাব, আৰু অহা বছৰ তেওঁলোকে আৰু অতিৰিক্ত 250 কোটি টকা পাব। কিন্তু ইয়াৰ এটা চৰ্ত হ'ল যে 10 কিলোমিটাৰৰ তলত কোনো ৰাস্তা হ'ব নোৱাৰিব। দলং হ'ব পাৰিব, কিন্তু ৰাস্তা হ'ব লাগিলে 10 কিলোমিটাৰ লাগিব। এতিয়া 10 কিলোমিটাৰ বুলি কওঁতে কোনোবা এটা 9 কিলোমিটাৰ হ'লে এইটো বেলেগ কথা। তাৰমানে আমি এইটো বুজাইছোঁ যে মুখ্যমন্ত্ৰীৰ গুডউইল প্ৰজেক্টৰ অধীনত আমি অতি কমেও 50টা ৰাস্তা আমি BTRত বনাম। 50টা ৰাস্তাত যদি 1 কোটিকৈ গ'ল 50 কোটি হ'ল, কিন্তু 10 কিলোমিটাৰৰ ৰাস্তা হ'ব। টোটেল 500 কোৰ্চৰ আমাৰ ৰাস্তা হ'ব, আৰু 500 কিলোমিটাৰ আমি ৰাস্তা বনাব পাৰিম। যদি দলং বনাই তেতিয়াহ'লে কম হ'ব। গতিকে আজি আমি BTRৰ বাবে এই গুডউইল প্ৰজেক্টটো আমি অনুমোদন জনাইছোঁ। 250 কোটি টকা এই বিত্তীয় বৰ্ষত পাব, 250 কোটি টকা তেওঁলোকে অহা বিত্তীয় বৰ্ষত পাব। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে এই প্ৰকল্প ৰূপায়ণ কৰিব BTR প্ৰশাসনৰ সহযোগত। আজি আমাৰ কেবিনেটত মুখ্যতঃ এইকেইটা সিদ্ধান্ত লোৱাৰ উপৰিও অসম বিধানসভাৰ আগন্তুক অধিৱেশন সম্পৰ্কে কেবিনেটত আলোচনা হয়, আৰু তাৰ লগে লগে অহা 24 আৰু 25 তাৰিখ কাজিৰঙাত আমাৰ মন্ত্ৰী বিষয়া এই সকলোবিলাক লগ লাগি এটা 3দিনীয়া চিন্তন শিবিৰ অনুষ্ঠিত হ'ব। সেই শিবিৰ সম্পৰ্কেও আমি আলোচনা কৰোঁ, কাৰণ 3 দিন আমাৰ বিষয়াসকল মন্ত্ৰীসকল একেলগে আমাৰ কাজিৰঙাত থাকিব, আৰু চৰকাৰৰ ভিছন সম্পৰ্কে তেওঁলোকে আলোচনা কৰিব, আৰু বহুকেইজন বিশেষ ব্যক্তি আহিব যিসকলে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত হৈ থকা ঘটনা প্ৰবাহৰ বিষয়ে আমাক অৱগত কৰিব যে কোন ৰাজ্যত কি ভাল স্কিম চলি। অসম চৰকাৰে দায়িত্ব লোৱাৰ পিছত আমি ৰাজ্যখনৰ কেবিনেট বৈঠকসমূহক ৰাজ্যখনৰ বিভিন্ন জিলাত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ, আৰু সেই পৰিক্ৰমা অনুসৰি আজি আমি 5খন কেবিনেট ৰাজধানীৰ বাহিৰত অনুষ্ঠিত কৰোঁ। ইয়াৰ আগতে ধেমাজিত প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল।
পৰৱৰ্তী পৰ্যায়ত বঙাইগাঁৱত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। পাহাৰীয়া জিলা হাফলঙত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু শেষৰখন কেবিনেট ৰাজধানীৰ বাহিৰত তেজপুৰত অনুষ্ঠিত হৈছিল। আজি আমি কোকৰাঝাৰত এই BTR বা BTCৰ সচিবালয়ত পঞ্চমখন কেবিনেট অনুষ্ঠিত কৰোঁ। কেবিনেট বৈঠকত সকলোৱে আমি BTRৰ প্ৰধান প্ৰমোদ বড়ো আৰু BTCৰ আৰু BTRৰ EM MCLA সকলোকে আমি ধন্যবাদ জনালোঁ যে তেওঁলোকে আমাক এই কেবিনেট বৈঠকখন অনুষ্ঠিত কৰাত সুবিধা প্ৰদান কৰাৰ বাবে। ST ল'ৰা হয়, SC বুলি আৰু কোনো পোষ্ট নাথাকে, OBC বুলি কোনো পোষ্ট নাথাকে। আপুনি দুইটাতে ST হ'লেও আপুনি চাকৰি কৰিব পাৰিব বা ভাইচ ভাৰ্চা। কোনোবা SC ল'ৰা যদি দুইটাই পোষ্ট গ্ৰেজুৱেট পাছ কৰি থৈছে ইন বড়ো লেংগুৱেজ, তেওঁলোকে দুইটা পোষ্টতে সোমাব পাৰিব। তাৰমানে ইয়াত ৰিজাৰ্ভেশ্যন নাথাকে, খালি বড়ো লেংগুৱেজত আপোনাৰ পোষ্ট গ্ৰেজুৱেট ডক্টৰেট লাগিব, আপুনি বড়ো ভাষাৰ শিক্ষক হ'ব পাৰিব। তাৰ কাৰণে আৰু আপুনি যে ST SC OBC ৰিজাৰ্ভেশ্যনৰ কাৰণে বড়ো ভাষাৰ পোষ্ট খালী হৈ থাকিব নালাগে। এইটো দীৰ্ঘদিনীয়া আপচু আৰু বড়ো সাহিত্য সভাৰ এটা দাবী আছিল, সেই দাবীটো আজি আমাৰ পূৰণ কৰা হয়। BTC অঞ্চলত BTR প্ৰশাসনে 10খন কলেজ প্ৰাদেশিকৰণৰ বাবে অনুমতি বিচাৰিছিল। ইমান দিনে কলেজ প্ৰাদেশিকৰণ অসম চৰকাৰে কৰিছিল, কিন্তু বড়ো চুক্তিৰ আলমত বা বড়ো চুক্তিৰ পম খেদি BTRে আমাক এটা প্ৰস্তাৱ দিছিল যে তেওঁলোকে 10খন কলেজ প্ৰাদেশিকৰণ কৰিব খোজে। অসম চৰকাৰে এই 10খন মহাবিদ্যালয় প্ৰাদেশিকৰণৰ বাবে BTRক অনুমতি দিছে। They will be provincialized by BTR, salary will be paid by BTR আৰু BTRে ৰাজ্য চৰকাৰৰ পৰা যি ধৰণে ধন ল'ব লাগে নিয়ম মাফিক সেইটো পাই থাকিব। ইয়াৰ ফলত বড়ো শান্তি চুক্তিৰ এটা ডাঙৰ দফা প্ৰাদেশিকৰণৰ দফাত আমি প্ৰথম পদক্ষেপ ল'বলৈ সক্ষম হ'লোঁ। আপোনালোকে BTRৰ মুৰব্বী প্ৰমোদ বড়োৰ পৰা এই 10খন মহাবিদ্যালয়ৰ নাম সংগ্ৰহ কৰিব পাৰিব। কমিশ্যন আইনৰ গণ্ডিত গঠন কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি কেবিনেটত আমাৰ মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াক যাতে তেওঁলোকে ফুল ফ্লেজেড অপাৰেশ্যন চলাব পাৰে, তাৰ বাবে তেওঁলোকৰ ভূমি আবণ্টন আদিত থকা বহুতকেইটা সমস্যা দূৰীকৰণ কৰা হয়। আজিৰ কেবিনেটত বড়ো ভাষালৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই সিদ্ধান্তটো হ'ল যে বড়ো ভাষাৰ মিডিয়াম বৰ্তমানলৈকে 10ম শ্ৰেণীলৈকে ব্যৱহাৰ কৰাৰ অনুমতি আছিল। অৰ্থাৎ বড়ো মিডিয়াম স্কুলসমূহ ক্লাছ 10লৈকে চলিছিল। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ বড়ো মিডিয়াম স্কুলসমূহ 12মান শ্ৰেণীলৈকে চলাৰ বাবে অনুমতি প্ৰদান কৰে। অৰ্থাৎ 7লৈকে এতিয়া বড়ো মিডিয়াম চলিছিল। আজিৰ কেবিনেটৰ সিদ্ধান্ত মতে এতিয়াৰ পৰা ক্লাছ 12 অৰ্থাৎ কাউন্সিলেও বড়ো মিডিয়ামত শিক্ষানুষ্ঠান চলাৰ অনুমতি দিব পাৰিব। গভৰ্ণমেণ্ট স্কুলেই হওক, প্ৰাইভেট স্কুলেই হওক, আপ টু ক্লাছ 12লৈকে বড়ো মিডিয়াম চলিব পাৰিব। আজিৰ কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় যে বড়ো মিডিয়ামত আমি যিবিলাক অধ্যাপক নিযুক্তি কৰোঁ, সেই অধ্যাপকসমূহত ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়া আহি যোৱাৰ কাৰণে পোষ্টবিলাক খালী হৈ থাকিছিল। কাৰণ শিডিউল কাষ্ট বা সাধাৰণ লোকে বড়ো ভাষা বা OBC লোকে বড়ো ভাষাৰ ওপৰত পোষ্ট গ্ৰেজুৱেট নকৰে, ফলত ৰিজাৰ্ভেশ্যন পইণ্টত যদি ফেকাল্টি পোষ্টটো শিডিউল কাষ্ট বুলি আহি গ'ল, সেই পোষ্টটো চৰকাৰে ফিল আপ কৰিব নোৱাৰা হয়। তাৰ ফলত ৰাজ্য চৰকাৰে বড়ো ভাষাৰ শিক্ষক নিযুক্তি কৰাৰ পিছতো বহু কলেজ আৰু বিশ্ববিদ্যালয়ত আমি বড়ো ভাষাৰ অধ্যাপক নিযুক্তি দিব পৰা নাছিলোঁ।
আজি কেবিনেটে বড়ো ভাষাৰ শিক্ষক নিযুক্তিৰ বিষয়টো, শিক্ষক মানে অধ্যাপক অধ্যাপিকা অকল কলেজত, সেইটো আমি ৰিজাৰ্ভেশ্যন আউটাৰ পৰা বাহিৰলৈকে লৈ আহিলোঁ। অৰ্থাৎ এতিয়া চিডিউল ট্ৰাইব প্লেইনছ এজনে 2টা পোষ্টতে প্ৰয়োজন হ'লে চাকৰি কৰিব